Hello guys, 2019 আৰু 20 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে Nsp Scholarship এপ্লাই কৰিছিল, পোষ্ট মেট্ৰিক আৰু প্ৰি মেট্ৰিক স্কলাৰশ্বিপ এপ্লাই কৰিছিল, তেওঁলোকে হয়তো অপেক্ষা কৰি আছিল এমাউণ্টৰ বাবে। হয় বন্ধু-বান্ধৱীসকল, বৰ্তমান গুৰুত্বপূৰ্ণ আপডেট এটা আহিছে আৰু অৱশেষত Pfms ৰ তৰফৰ পৰা আহিল এই নটিফিকেশ্যন। Pfms ত আপোনালোকৰ এমাউণ্ট শ্ব' কৰিছে আৰু হয়তো এমাহমানৰ পিছতেই আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ বেংক একাউণ্টত Pfms ৰ এই এমাউণ্টটো। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিব পৰা ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু তাত গৈ আপোনালোকে কেনেদৰে চেক কৰিব পাৰিব এপ্লিকেশ্যন ষ্টেটাছ আৰু এমাউণ্টটো চাব পাৰিব। বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টোত মই সবিশেষ আলোচনা কৰিম কেনেদৰে Pfms ত আপোনালোকে চেক কৰিব আপোনালোকৰ এমাউণ্ট আৰু এই বছৰত আপোনালোকে কিমান টকা পাইছে আৰু কেতিয়া এমাউণ্ট আপোনালোকে লাভ কৰিব পাৰিব সকলোখিনি। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু-বান্ধৱীলৈ এনেধৰণৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। নেশ্যনেল স্কলাৰশ্বিপৰ ভিডিঅ' মোৰ চেনেলত সদায় আপলোড কৰোঁ আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকৰ সুবিধাৰ্থে এনেধৰণৰ ভিডিঅ' বনাই অনুপ্ৰেৰণা পাওঁ। বন্ধু-বান্ধৱীসকল, গতিকে ব'লক আমি ষ্টেটাছটো চেক কৰোঁ এমাউণ্টৰ। বন্ধু-বান্ধৱীসকল, ইয়াৰ বাবে আপোনালোকে টাইপ কৰিব লাগিব গুগল যিকোনো এটা ব্ৰাউজাৰত pfms.nic.in আৰু সেই এপ্লিকেশ্যন আপোনালোকে ৱেবছাইটত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ট্ৰেক Nsp পে'মেণ্ট আৰু সেই অপশ্যনটো ক্লিক কৰিব। ট্ৰেক Nsp পে'মেণ্ট সেই অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে এনেধৰণৰ এখন ইণ্টাৰফেচ দেখিবলৈ পাব আৰু ইয়াত আপোনালোকে বেংকৰ যোনটো স্কলাৰশ্বিপত বেংকৰ একাউণ্ট দিছিল সেই একাউণ্ট নম্বৰটো এণ্টাৰ কৰি নহ'লে আপোনাৰ Nsp ID এণ্টাৰ কৰিও আপোনালোকে চাব পাৰিব এমাউণ্ট কিমান সোমাইছে আপোনালোকৰ সেই বেংক একাউণ্টটিত আৰু বন্ধু-বান্ধৱীসকল কিমান শ্ব' কৰিছে আপোনালোকে সিমানেই আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, Nsp যিটো এপ্লিকেশ্যন ID সেই এই আইডিটো আপোনালোকে টাইপ কৰিব। ইয়াৰ পিছত এটা কেপচা কোড দেখিবলৈ পাব। কেপচা কোডটো এজ ইট ইজ বহাব আৰু এজ ইট ইজ বহাৰ পিছত আপোনালোকে চাৰ্চ অপশ্যনত ক্লিক কৰিব। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যদিহে এমাউণ্ট Pfms ত আহিছে আপোনালোকে এমাউণ্টটো দেখিবলৈ পাৰিব। বন্ধু-বান্ধৱীসকল, মই আপোনালোকক দেখাইছোঁ যে কেপচাটো বহাইছোঁ আৰু কেপচা বহাৰ পিছত মই চাৰ্চ অপশ্যনত ক্লিক কৰিম, যিহেতু মই অলৰেডি আপোনালোকক এপ্লিকেশ্যন আইডিটো এণ্টাৰ কৰি দেখাইছোঁ। আৰু ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগত আপোনালোকে দেখিবলৈ পাব স্কিম নেম, ইফালে লিখিব আপোনালোকে কেণ্ডিডেটজনৰ নাম আৰু একাউণ্ট নাম্বাৰ আৰু প্ৰপ'জ স্কলাৰশ্বিপ আপোনালোকৰ OBC এজেঞ্চি, যিটো এজেঞ্চি আপোনালোকক পে'মেণ্ট দিব সেইটো, আৰু এমাউণ্ট দেখিবলৈ পাইছে 22,100 আৰু ষ্টেটাছ দেখিবলৈ পাইছে আণ্ডাৰ প্ৰচেছিং উইথ এজেঞ্চি। বন্ধু-বান্ধৱীসকল, আৰু এমাহমানৰ পিছতে আপোনালোকে লাভ কৰিব পাৰিব এই পে'মেণ্ট। আৰু বন্ধু-বান্ধৱীসকল, এই বছৰত বহুত সুবিধা দিছে আৰু হাই এডুকেশ্যনৰ কাৰণে আপোনালোকক বহুত হেভি এমাউণ্ট দিছে। ইয়াৰ আগতে OBC স্কলাৰশ্বিপ বা পোষ্ট মেট্ৰিক বা প্ৰি মেট্ৰিকত আপোনালোকক 5,000 টকাহে প্ৰদান কৰা হয়। গতিকে ধন্যবাদ, আজিলৈ এৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।